নমস্কাৰ, মই সংগীতা হাজৰিকা গায়ক। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ল'ৰাৰ বাৰ্থডে। সকলোৱে আশীৰ্বাদ কৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই কথাবই নোৱাৰে আৰু মানে এনেকুৱা লাগিছে মই আজি দিনাও লাগে ৰান্ধিটোৱে খুব বঢ়িয়া লাগে। বিনিতত বা পাইছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday कौन मिली जा फोटो मार ना वीडियो में कोई फोटो कोई दे আপোনাক আজি ভাল লাগিছে। हेलो 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 বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব সাত দিনে কইলা যিটো আমি কিয় শুনো আমাৰ জীৱনৰ জন্ম জন্মান্তৰৰ যিমানবিলাক আপদ বিপদ আছিল গোটেইবিলাক আমি দূৰ কৰিবৰ কাৰণে ভাগৱত শুনো। মনত ৰাখিব, যদিহে ধৰ্ম কৰে ধৰ্মত পুণ্য হ'ব, যদিহে ভক্তি কৰে ভক্তিত মুক্তি হ'ব। আই মাতৃসকলেও সৰ্বাংগ সুন্দৰভাৱে হৰি নামত গলীয়া হৈ থাকে। এমাহ মাহ বুঢ়া হয়, নাম এদিন সামৰি দিয়ে, তাৰপিছত গিৰিলত তলা লগাই কয়, প্ৰভু এই বছৰ নোখোৱা নোখোৱাকৈ তুমি থাকা, অহা বছৰলৈ আমি আকৌ আহিম। এইটো হ'ল ধৰ্ম। এতিয়া আমি ধৰ্ম কৰিম নে ভক্তি কৰিম? আমি কৰিব লাগিব ভক্তি। ধৰ্ম কৰিলে পুণ্য হ'ব, আৰু পুণ্য হ'লে কি হ'ব? সাতখন ভুৱনত ভ্ৰমণ কৰে জীৱটোৱে। ক'ত ক'ত? ভূ ভৱ চ মহ জন তপ সত্য। এই সাতখন ভুৱনত জীৱ ঘূৰি থাকে। ঘূৰি ঘূৰি নিজৰ পুণ্যখিনি শেষ কৰে আৰু পুনৰ শৰীৰ ধাৰণ কৰে। শৰীৰ ধাৰণ কৰি কি কৰিব? পৃথিৱী নামৰ গ্ৰহটোত সুখ আৰু দুখ এই দুটা ফল ভোগ কৰি থাকে। গতিকে আমি এই সুখ আৰু দুখৰ মাজত আশা নামৰ নদীখনত সদায় সাঁতুৰি নাথাক। ভাগত আমি সেইকাৰণে ঘূৰিব, কাৰণ শাস্ত্ৰ শুনিব লাগে জ্ঞানৰ নিমিত্তে। সেয়েহে আজি আমি ভাগৱত শুনিছোঁ কিহৰ বাবে? যে আমাৰ জীৱনত যিমানবিলাক পাপ আছিল গোটেইবিলাক পাপ আমি বিনাশ কৰিম, সমস্ত পাপ বিনাশ কৰি জন্ম মৃত্যু ৰহস্যৰ পৰা আমি মুক্ত হৈ যাম। আৰু মুক্ত হ'বলৈ আপোনালোকে মুক্ত হওক বুলি ভক্তিও কৰিব লাগে, মাত্ৰ ঈশ্বৰৰ নাম ল'ব লাগে। খুব সুন্দৰকে দিছে, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব সাত দিনে কহিলা যিটো মহাভাগৱত
ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মাদস্যতু অন্যায়তরতা सर्थे सभिक्सरा तेने ब्रह्महिद ज्योति कवये मुह्यन्ति रत्सुरय तेजुबारी मृदं यथा विनिमयमात्रा त्रिसर्गो अमृषा কম কৈ আৰু চমুকৈ আমাৰ বাপেও আলোচনা কৰি গ'লো আমিও কৰিছোঁ ইয়াতে কৈছে যে যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ অশিষ্ট কৰ্তটো কৰি শিশি অপবিত্ৰ গতিকে যাৰ বাক্যত ভগৱন্তৰ গুঞ্জক নাম কীৰ্তনৰ লগ নাই সেই বাক্য আৰু অশিষ্ট কৰ্তৰ মাজত কোনো পাৰ্থক্য নাই কাকতুল্য কামী পুৰুষ ঘৰ তাঁতৰ ৰতি ভকতৰ নাই জাত মহিলা সমতি কাউৰীয়ে যেনেকৈ এৰাহা বিচাৰি থাকে সেই কৃষ্ণ বিহীন বাক্যযুক্ত অভক্তসকলৰ চিন্তন আৰু কাৰ্য ঠিক তদ্ৰূপ বুলি কৈছে গতিকে যিটো বাক্যে আছে গুণ নাম মাধৱৰ শিশি বাক্যে হৰে পাপ জনসমূহ হৰ যাৰ মুখত ভগৱন্তৰ নাম আছে সেই নামে সমস্ত পাপ হৰণ কৰাত কি কৰে সহায় কৰে গতিকে ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ এতিয়া আটাইতকৈ ডাঙৰ কথা ভগৱন্তই আপোনাক আমাক বিভিন্ন ইন্দ্ৰিয় দিছে তাৰ ভিতৰত বিশেষ কেইটামান ইন্দ্ৰিয় দি দিছে হৰি ভক্তিত লাগিবৰ অৰ্থে